বন্ধুসকল, ৰেচন কাৰ্ডৰ নতুন লিষ্টত আপোনাৰ বা পৰিয়ালৰ সদস্যৰ নাম আছে নেকি? এইটো ভিডিঅ'ৰ জৰিয়তে মই সম্পূৰ্ণভাৱে দেখাই দিম কেনেকৈ চেক কৰিব পাৰিব। নিজৰ মোবাইলেদি চেক কৰিব পাৰিব। আহক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভ কৰোঁ। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ইয়াতে লিখিব লাগিব NFHA লিখি কিনে সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত ইয়াতে আহিছে NFHA ৰিপৰ্টছ গোৱালপাৰা ডিষ্ট্ৰিক্ট ফুড। এইটো নহয় যে গোৱালপাৰা অনলি গোৱালপাৰাৰ কাৰণেই, এইটো নহয়, অল ওভাৰ অসমৰ কাৰণে এইটো এটা ৱেবছাইট বনাইছে। ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ সিৰিয়াল নম্বৰ 9ত আছে ভিলেজ উইথ ৰেচন কাৰ্ড উইথ ফেমিলি মেম্বাৰ ডিটেইলছ। ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ষ্টেটটো দেখাইছে অসম। তাৰ পিছত ইয়াতে সিলেক্ট কৰিব লাগিব আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় সেইটো ইয়াতে সিলেক্ট কৰিব লাগিব। তাৰ পিছত সাব ডিভিজন যেটো আছে সেইটো সিলেক্ট কৰিব লাগিব। তাৰ পিছত সাৰ্কল যেটো আছে সেইটো সিলেক্ট কৰিব লাগিব। তাৰ পিছত যেটো গাঁও সেইটো সিলেক্ট কৰিব লাগিব। তাৰ পিছত ভিউ ৰিপৰ্টত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ যেটো এখন গাঁৱৰ যিকেইটা সদস্য ৰেচন কাৰ্ডৰ সদস্য আছে সেইকেইটা ইয়াতে আছে, সেইকেইটা আপুনি চাব পাৰিব। এটা ৰেচন কাৰ্ড নাম্বাৰৰ যিকেইটা পৰিয়াল আছে সেইকেইটাও ইয়াতে আছে। তাৰ পিছত আপুনি নেক্সট পেজ ওলাব কেনেকৈ, ইয়াতে আপোনাৰ ক্লিক কৰিব লাগিব। নেক্সট পেজটো ওলাই যাব। আপোনাৰ যেটো ৰেচন কাৰ্ড নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াতে এন্ট্ৰি কৰি দিলে আপোনাৰ এন্ট্ৰি কৰাৰ পিছত ফাইণ্ড অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যেটো নাম বা আপোনাৰ যেটো নাম্বাৰ সেইটো ইয়াতে চাব, এইটো নাম্বাৰ। তাৰ পিছত আপোনাৰ যেটো সদস্য বা আপোনাৰ যিখিনি পৰিয়াল সেইখিনি ইয়াতে আছে। যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব ৰাখিব।